Hello guys, welcome back to my mini vlogs. আজি আমি গৈ আছো আমাৰ ওচৰৰে এখন পাৰ্কলৈকে। ঘৰলৈ পেহী আৰু পেহীলৰ বাবু আহিছিল, গতিকে ভাবিলো আমি ফুৰিবলৈ যাওঁ আৰু আপোনালোককো এবাৰ ফুৰাই লৈ আহোঁ। আৰু এয়া আমি পাৰ্ক পাই গলো। আজিৰ পৰা 1.5 মাহমান আগতে পাৰ্কখন আৰু বেছি ভাল লগা হৈছিল, যেতিয়া ইয়াতে বিভিন্ন সিজনেল ফুলেৰে ভৰ্তি হৈছিল উদ্যানখন। ওপৰৰ এই ভিউ পইণ্টৰ পৰা পাৰ্কখন কিমান যে সুন্দৰ দেখি, কিমান বিলাক সেউজীয়া চাওকচোন। কৰবাত পাইছিলোঁ, ফুল ভাল নোপোৱা ব্যক্তি তেওঁ হ'ব লাগিব ভগৱান নহ'লে দেৱতা। সঁচাকৈ এই পৃথিৱীত ফুল ভাল নোপোৱা কোনোবা ব্যক্তি আছে জানো? চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুলবিলাক ফুলি আছে ইয়াতে। এইবোৰৰ পৰা সঁচাকৈ বহুত পজিটিভ ভাইবছ পোৱা যায়। অলপ টাইম এনেকৈ ঘূৰি পকি আমি য'ত খেলনাবিলাক আছিল তালৈকে গ'লোঁ। সৰু বাচ্ছাবিলাকে বৰ ফূৰ্তি কৰি আছে, নাজানো মানুহ